वतन वतन मेरे आबाद रहे तू मैं जहाँ रहूं जहाँ मैं याद रहे तू। हाय फ्रेंड्स, मैं अभिजीत सैकिया और आपलोगे चाই আছে অভিজিত সৈকিয়া ইউটিউব চেনেল। সো আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ এটা নতুন প্ৰেংক লৈ। আজিয়ে দুটা ভিডিঅ' শ্বুট কৰিছোঁ, মানে মই ভিডিঅ' শ্বুট কৰিলে দুটা কৰোঁ এদিনত, আৰু দুদিনৰ মই দি থাকোঁ এনেকৈ, এদিনতে দুটা ভিডিঅ' শ্বুট কৰোঁ। আগতো কৰিলোঁ আমাৰ ইউটিউবাৰ অমানদীপ দা, আৰু এতিয়া কৰিম থাগ লাইফ ভিটিৰ অনাৰ মানৱ জ্যোতি দা। ফোনটো ধৰা নাই, ধৰাখিনি ফোন কৰিলোঁ নধৰিলে, সেইবাবে আকৌ ৰিট্ৰাই কৰিছোঁ। চ' যদি ভিডিঅ'টো ভাল লাগে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক, আৰু যদি নতুন ছাবস্ক্ৰাইব কৰক। আৰু সেয়া আৰু ভিডিঅ'টো লাষ্টলৈকে চাব, প্ৰথমৰ পৰা ইনজয় কৰিব। ত' প্ৰাংকটো ষ্টাৰ্ট কৰোঁ। ফ্ৰেণ্ডছ, ফোন লগাইছোঁ, অকণমান আন্ধা হ'ব পাৰে, ত' চৰি। হেল্ল' হেল্ল', মানৱ জ্যোতি দা হয়নে? নমস্কাৰ দেই, মই ৰাজ মানে ৰাজ বৰা, মানে মোৰ ঘৰ গোলাঘাট। মই তোমাৰ ভিডিঅ' চাওঁ বাৰু, বহুত ভাল লাগে। এইটো বেছি ভাল লাগিছিল, মানে এই যে ডিজিটেল সহায় সত্যৰঞ্জনদালে যে প্ৰাংক কল কৰিছিলা, সেইটো বহুত ভাল লাগিছিল। অথনি ফোনটো মাৰিছিল নধৰিলা। মানে মোৰ নাম্বাৰটো বহুত কষ্টকৈ পাইছোঁ। মই বহুত ডাঙৰ ফ্ৰেণ্ড হয়, বিগ ফ্ৰেণ্ড হয় আপোনাৰ। নিউ ভিডিঅ' কাহানিকৈ পাম? ৱেলকাম। নিউ ভিডিঅ' কাহানিকৈ পাম? নিউ ভিডিঅ' কেতিয়া পাবা মানে ন? সেইটো সুধিছা? অলপ দেৰি হ'ব এইবাৰ, মানে মই একচুৱেলি বেলেগ এটা প্ৰব্লেম হৈছে, সেইকাৰণে বনাব পাৰিম। মানে প্ৰাংক কলবোৰ ভালেই লাগে, কিন্তু মানে এই দুটামান ভিডিঅ' বেয়া লাগিছিল আৰু। মানে তুমি কি মানুহক কামুৰি ভাল পায় নেকি? তুমি কি মানে মানুহক কামুৰি ভাল পায় নেকি? প্ৰেংকবোৰ যে কৰি থাকে। ভাল পাওঁ। ঘৰ ক'ত আপোনাৰ? মৰিগাঁও ন? নাই, প্ৰাংক কলবোৰ ভাল লাগে, মানে এনেই আৰু পাব্লিক হেৰিত মানে মানুহক কামুৰি দিলে বেয়া লাগে আৰু। নাই, ছাপোৰ্ট কৰিম বাৰু। মই মেট্ৰিক দিলোঁ। দাদা, মানে মই চেনেল এটা খুলিম বুলি ভাবিছোঁ। ইউটিউবত মানে কেনেকুৱা ধৰণৰ ভিডিঅ' দিম বাৰু? মানে মোৰ তোমাৰ ভিডিঅ' চাই ভাল লাগে। চাই ভাল লাগে, থেংক ইউ। কিন্তু মানে তোমাৰ কথা ন, তুমি কোনটো দিশত যাব বিচাৰিছা বা কেনেকুৱা? মানে মই প্ৰাংকে কৰিম বুলি ভাবিছোঁ, প্ৰাংকে ভিডিঅ' দিম বুলি ভাবিছোঁ। মানে প্ৰথমতে তুমি DSLR কৈছিলানে? প্ৰথমতে মই ষ্টাৰ্টিং মোবাইলৰ পৰা কৰিছিলোঁ, তাৰপিছত DSLR কৰিলোঁ। গোলাঘাটৰ কাৰোবাক চিনি পোৱা নি? গোলাঘাটৰ মই তেনেকৈ কাৰো চিনি নাপাওঁ, এনেই নাম্বাৰ আছে চাগে এজন দুজন মানুহ। নাই, আপোনাৰ আছাম ইউটিউবাৰ তেনেকৈ মোৰ নাম শুনা নাই। মই তাৰমানে গোলাঘাটৰ, যদি গোলাঘাটৰ কাৰোবাক চিনি পায় তেনেহ'লে ভাল লাগিল হয়। মই চিনি নাপাওঁ মানে তেনেকৈ, চোৱা নাই। নাই, নামবোৰ মুখস্থ মানে মনত নাথাকেতো। বাকী গোলাঘাট আহিছা নাই? নাই আহা ন? আৰু তোমাক যে হেল্প কৰে দাদাজনৰ নামটো কি বাৰু? মানে এই যে এইটো কি আছিল, লখিমপুৰ প্ৰাংক ষ্টাৰৰ লগতে প্ৰাংক কল এটা কৰিছিলা, মানে প্ৰাংক ভিডিঅ' এটা কৰিছিলা। কৰিছিলোঁ আগতে।
অঁ লখিমপুৰ গৈছিলোঁ এবাৰ। অঁ সেইটোও বহুত ভাল লাগিছিল। আৰু আৰু KTM বাইকখন যে চুৰ কৰা প্ৰাংকটো, অঁ মানুহজন মানে বহুত ইম'চনেল হৈ পৰিছিলে। আৰু ৰিক্স হয় ন। এনেকৈ আৰু আগলৈকে ছাপোৰ্ট পাই গ'লে ভাল আৰু ইমান কষ্ট হয় ন। কিন্তু আমাৰ মানুহবোৰে আছাম ইউটিউবাৰকতো ছাপোৰ্ট নকৰেই, স্মাইল ইউটিউবাৰক। হিন্দী মানে সেইটো তোমাৰ যোগ কৰিও লাভ নাই এটা চাইডৰ পৰা, মানে মই ভাবোঁ হয় সিহঁতে ভাল পায়, কোনোবাই কাৰোবাক ভাল পালে চাব আৰু কোনোবাই কাৰোবাক ভাল নাপালে নাচায়। আৰু আমাৰতো আছামৰ মিলিয়ন ভিউজ মানে মিলিয়ন ছাবস্ক্ৰাইবাৰ নায়েই, খুব কমেই আছে চেনেলৰ, কিন্তু হিন্দীবোৰকে বেছি ছাপোৰ্ট কৰে আৰু আজিকালি। বাকী মানে ভিডিঅ'বোৰ ভালেই লাগে, সেইটোৱে আৰু কামোৰ দিয়াটো বেয়া লাগে আৰু। আৰু মই এদিন তোমাক মাতিলোঁ, তুমি মাত এষাৰ নিদিলা। মানে মই গুৱাহাটী গৈছিলোঁ হ'লে। অঁ গুৱাহাটী মানে মৰিগাঁৱত সোমাই আহিছিলোঁ, মৰিগাঁৱত মোৰ মামাৰ ঘৰ। তালৈ গৈছিলোঁ আৰু তোমাক মাতিলোঁ, আৰু এজন ফ্ৰেণ্ডে সৈতে আহিছিলা বাইকত। মাতিলোঁ মই, মানৱ দা, তুমি নেমাতিলা আৰু ভাল নালাগিল মানে এনেকৈ। বহুত ডাঙৰ বিগ ফেন হয় আৰু তোমাৰ। অঁ অঁ সেইটো হয়, অঁ বাইকত গৈছিলাতো। বাকী হ'ব দিয়া নহ'লে ন, আৰু কিবা কথা হ'বই নেকি? মানে কি কথা পাতি বেয়া পাইছা নেকি মোৰ লগত? কাম কৰি আছোঁ। অঁ মানে অথনিও 8বাৰমান লগালোঁ, বোলো ফোনটো নধৰিব চাগে, ইমান ডাঙৰ ইউটিউবাৰ আৰু। মই মোবাইলটোত বেলেগত থৈ দিছোঁ, লেপটপত মানে কাম এটা কৰি আছিলোঁ, তো মোবাইলটোত লৈ থকা নাছিলোঁ। কোৱা, কিবা কথা থাকিলে ক'ব পাৰা। আৰু এইখিনি ল'ৰা এটা মানে মই চিনি পাওঁ, এই আমাৰ গোলাঘাটৰ হয় তৰাণী, এই নামটো কি আছিলে, তাৰো চেনেল এটা আছে, কি শইকীয়া আছিলে, অবিনাশ নহয়, অভিজিত শইকীয়া। সি কৈছিলে বোলে মানৱ দাক চিনি পোৱা নাই, সুধিছিলে। তাক নাম্বাৰটো খুজিলোঁ, নিদিওঁ বোলে, এইটো প্ৰাইভেট নাম্বাৰ হয় বুলি ক'লে। সেইকাৰণে মই বেলেগৰ পৰা ল'লোঁ। এনেই তুমি তাক চিনি পোৱা নাই নে তুমি? চিনি পোৱা নাই, মানে মোৰ তোমাৰ নাম্বাৰবিলাক ছেভ থাকে বেলেগ জেগাত, মই ছেভ কৰি ৰখাই লওঁ, যেতিয়া মোক কোনোবাই নাম্বাৰটো খোজে মই দি দিওঁ, তাৰপিছত যেতিয়া নাম্বাৰটো ছেভ কৰি থৈ দিওঁ এনেকৈ নামটো আৰু প্লেচটো, তাৰপিছত মানে বহুত দিনৰ পিছত পাহৰি যাওঁ ন, এনেই চেক কৰিলে পোৱা যায়। তাৰ মানে লেভেলটো বেছি মানে অভিজিতৰ, মানে নাম্বাৰটো খুজিলোঁ বোলো, বহুত ডাঙৰ ফ্ৰেণ্ড হয়, নাম্বাৰটো দিয়াচোন। ই ব্লগ ভিডিঅ' দিয়ে আৰু এই নিদিলে মানে বেয়া লাগে আৰু এনেকৈ। আৰে আমিওতো মানুহে ন। কিছুমান কথা ভাবিলে মই মানে চেনেল এটা খুলিলে ছাপোৰ্ট কৰিবানে? ছাপোৰ্ট মানে কৰিম, তুমি ধুনীয়াকৈ মোক এইটো নাম্বাৰত হোৱাটছএপ আছে, হোৱাটছএপত মেছেজ কৰি লিংকটো দি দিবা, চাম দিয়া ভিডিঅ'। অঁ আৰু মানে ইমান এটা নলেজ নাই মানে মোৰ ইউটিউবৰ ওপৰত। মোৰো বেছি নলেজ নাই, মই ইউটিউবৰ পৰাই চাই শিকিছোঁ, মানে কেনেকৈ চেনেল খোলে, কেনেকৈ ভিডিঅ' দিব লাগে, কি কৰিব লাগে, তাতে ধৰিছোঁ চাৰ্চ কৰি কেনে চাব পাৰে আৰু। মানে তোমাৰ মানে তুমি ফটোগ্ৰাফাৰ নি আৰু ফটোগ্ৰাফী কৰা নি? কোনোবাই ৰিকুৱেষ্ট কৰিলে এখন ক্লিক কৰি দিওঁ, ফটোগ্ৰাফী মই পাৰ্চনেলি তেনেকৈ কৰা নাই। ঠিক আছে, পাৰিলে কামোৰবোৰ কমাবা আৰু। নাই ভাল নালাগে মানে, আৰু মানুহ তাৰ কিবা কামত যায় ন, অফিচ মানে দেৰি হয় না। ছানডে ডেটোত একো নাই বাৰু, ছানডে মানে নাই ভাল নালাগে আৰু। ব্ৰ' চিনি পাইছা নাই?
ডাউট কৰিছিলো প্ৰেংক কল হ'ব পাৰে আৰে আমাকনো সৌৱাবোৰ ক'ত চিনি পাবা আৰু ন কোনে কৈছিলে অভিজিত অভিজিত মানে ধৰিলো মানে মই যে হোৱাটছএপত মেছেজ কৰিছিলোঁ মেছেজ কৰোঁ যে আচ্ছা 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 এই যে ষ্টেটাছত দিছিলোঁ যে তুমি মেছেজ দি আছিলা যা প্ৰাংক আছিলে প্ৰাংক থেংক ইউ কিবা এটা কৈ দিয়া মোকে ভাল লাগিব মানে তুমি চবকে হেৰি কৰি থাকা আৰু প্ৰাংক কৰি থাকা মই ভাবিলোঁ মানৱজালকে এটা প্ৰাংক কৰোঁ ঠিকেই কৰিলা কিবা এটা কৈ দিয়া চেনেলত কি কম আৰু কিবা এটা কৈ দিয়া আৰু মোৰ চেনেলৰ বিষয়ে হ'ব সকলোৱে চেনেল খুলিছে ভাইটিহঁতে আৰু প্ৰেংক কৰিলে মোৰ ওপৰত তো চাব সকলোৱে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে মানে আৰু কি ক'ম থেংক ইউ বেয়া নাপাব দেই কামোৰ মানে কামোৰ দিয়া কথাটো কৈ দিলোঁ সেইকাৰণে নাই মানে 7টা মিছ কল জেনেৰেলি মোক কেনেকৈ মানে আননোন নম্বৰৰ পৰা ইমান মিছ কল নাহে মানে মোৰ বেলেগ মানে কথা ক'বলৈ নোলালে মানে কামোৰটো ওলাই গ'ল বেয়া নাপাবা দেই চৰি একো নাই আৰু বহুত ভাল পাওঁ সঁচাকৈ ভাল পাওঁ ভিডিঅ' চাই তুমি ভালকে কৈ আছা তথাপিও মই আগতে গম পাই গ'লো প্ৰেংক কল থাকিলে গম পাই চাওঁ আগতে আৰু এটা কথাত মই অলপ ডাউট আহি গ'ল এইখিনি সময়ত অলপ আন্ধাৰ হ'ল কাৰণ কাৰেণ্টটো গুচি গ'ল সেই সময়ত ভিডিঅ' চেছ নহ'ল শ্বুট কৰি আছোঁ তো বেয়া নাপাব কোৱালিটিটো আন্ধাৰ আহিছে থেংক ইউ ফোনটো কৰাৰ কাৰণে বেয়া নাপাব আৰু থেংক ইউ বাই তো ফ্ৰেণ্ডছ প্ৰেংকটো ধুনীয়াকৈ হৈ গ'ল যদি ভিডিঅ' ভাল লাগিল লাইক কৰক শ্বেয়াৰ কৰক কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰক মোৰ চেনেলটো তো প্ৰেংকটো হৈ গ'ল আৰু লগ পাম এটা নতুন ভিডিঅ'ত জয় অসম